বাবা আগৰ কথাটো বেলেগ এতিয়া মই এখন থানাৰ এলচি যিকোনো সময়ত মোলৈ ফোন নকৰিবি দে দে এই ৰিচা চাও আহিলো এনে এইটো ডিউটি অহাৰ টাইম নে বাৰু ক'বাত ওলাই গৈছিলো এজনৰ লগত ক'ত ওলাই গৈছিলা তুমি মই এলচি হৈ থকা অৱস্থাত মোক নোকোৱাকে তুমি ক'ত ওলাই গৈছিলা আৰু কাৰ লগত গৈছিলা হা কোন খাটো মোৰ কেলেছ তোমাক লৈ যোৱাটো হা মাতি আনা তাক ইমিডিয়েট মই মাতিছো বুলি কোৱা মাতা আহিছো ছাৰ আহিলে মাতিব দিছিলা যে মানে ছাৰ ৰিচাক ডিউটি টাইমত লৈ যোৱা ল'ৰাজনক মাতিব দিছিলা যে হয় এই ছাৰৰ লগতে ডিউটি টাইমত ক'বাত ওলাই গৈছিলো এলচি মহাশয় হা কোৱা এতিয়া কিয় মাতিছিলা ছাৰ মানে মই সপোনতো ভাবা নাই আপুনি বুলি ছাৰ একে বেয়া নাপাব দেই ছাৰ মোক ক্ষমা কৰি মই একে ভৰিতে কেনে ভৰিত থোৱা কথাটো যাতে ভিতৰত গম নাপায় বাৰু চিন্তা কৰি চাম ঐ এই নাই মোৰ উস্তাদিটো বেছি হৈ গৈছে মই ফচিমগে কোনোবা দিনা এইবিলাক খুলি থোৱাই ভাল ঐ ৰিচা